বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভ্লগটোত মই শেষৰ ফালে কৈছিলোঁৱেই যে আমাৰ ভোগদৈ বাকৰিত কেনেদৰে গৰু বিহু উদযাপন কৰোঁ সেইখিনি অলপ পাছতে মই ভোগদৈ বাকৰিলৈ যাম। ভোগদৈ বাকৰিৰ পৰা ধুনীয়াকৈ মই দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। দেউতাই বৰ্তাহঁতৰ ঘৰত চাট তৈয়াৰ কৰি আছে, লগতে বৌ দুগৰাকীও আছে। এয়া কি কি দিছা ইয়াত চাটত? ইয়াত আমি দিছো কেৰেলা, বেঙেনা, আপোনাৰ কেতুৰী হালধি, থেকেৰা আৰু জাতিলাও, তিয়হ সকলো আমাৰ আজি গৰুৰ আমাৰ এতিয়া গা ধুৱাম। গা ধুৱাই পেলাই ইয়াৰ ওপৰত লাও খা বেঙেনা খা আমি দি যাতে গৰুৰ কোনোদিনে চবকা বেমাৰ নহয় যাতে। আৰু ইতিমধ্যে আমি গৰুৰ গাত আপোনাৰ হেৰি দিলোঁ, মাহ হালধিয়ে সনা হ'ল। এতিয়া ভোগদৈ বাকৰিলৈ লৈ যাব গৈ পেলাই আমি সামূহিকভাৱে গোটেই সমগ্ৰ মনামাটি গাঁৱৰ ৰাইজৰ গৰু গা ধুৱাই আমি গৰুৰ আজি প্ৰথম গৰু পূজা আৰম্ভ কৰিম। ঠিক আছে, ধন্যবাদ। আপোনালোক যাব পাৰে। এতিয়া বৌহঁতে এটা যোজনা দিব, আৰম্ভ কৰক। আজয় হৰৈ মাকো তোতকৈ চেনেহৰ বহাগৰ বিহুতিঐ নাচি কেনেকৈ থাকো। ধন্যবাদ। ঠিক আছে, আমি সকলোৱে এতিয়া যাম ভোগদৈ বাকৰিলৈ। চাই যাব ভিডিঅ'টো। প্ৰিন্সি আৰু মই গৈ আছোঁ ভোগদৈ বাকৰিলৈ। অলপ পলমেই হ'ল কিয়নো ৰাতিপুৱাই প্ৰতিদিন টাইমৰ প্ৰায়খিনি ৰিপৰ্টাৰ আহিছিলে লাইভ দিবলৈ আৰু প্ৰাগ নিউজ আহিছিলে। হয়, ঠিক আছে, চাই যাব।
চবে চাই আছে নহয় পিহু আহি পালেহি পিহুৰ মেকআপ দেখিছেনে জেতুকা দেখুৱাই দিয়া জেতুকা নাই লোৱা দৈ পাৰত বৌ জোনাক জুম জিনাব মুন্মি প্ৰিন্সি পংখী ৰাণী অংকু আমি চাই আছো উপভোগ কৰি আছো মই পেলাই এতিয়া গা ধোৱালো গা ধোৱাৰ পাছতে এইকেইটা আচলতে আমাৰ যিটো মানে বাকৰিৰ পৰা আমি ঘৰলৈ যাবলৈ লৈছো খুব ফূৰ্তি কৰিলো হাতত গৰু চাট হলনা হলনি কৰিলো চাট হলনা হলনি কৰি ঘৰলৈ উভতিছো ঠিক আছে তেন্তে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব কমেণ্ট বক্সত আৰু সকলোলৈকে পুনৰবাৰ বাপুনি হাহুন গৰু বিহুৰ শুভেচ্ছা জনালো